ওয়েলকাম স্টুডেন্টস আজি আমি আলোচনা কৰিম সপ্তম মান শ্ৰেণীৰ গণিতৰ তৃতীয় অধ্যায় তথ্যৰ ব্যৱহাৰ নামৰ পাঠটোৰ যেটো সেকেন্ড অনুশীলনী বা অনুশীলনী 3.2 এই অনুশীলনীৰ বিষয়ে আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ আগৰ ভিডিঅ'টোত অনুশীলনী 3.1 ৰ বিষয়ে আলোচনা কৰিছো। এটো হৈছে সেকেন্ড ভিডিঅ', তোমালোকে ইয়াৰ আগৰ ভিডিঅ'টো চাই লবা, তাৰ পিছত এইটো ভিডিঅ' ভালকৈ বুজি পাবা। এতিয়া এইটো অনুশীলনী তোমালোকে জানিব লাগিব বহুলক। এক নম্বৰত জানিব লাগিব বহুলকৰ বিষয়ে, ইংলিছত যাক মোড বুলি কয়, আৰু দুই নম্বৰত জানিব লাগিব মধ্যমা, ইংলিছত যাক মিডিয়ান বুলি কয়। এতিয়া তোমালোকে প্ৰথমে চোৱা বহুলক কি। বহুলক কি? তো বহুলক হৈছে তথ্যখিনিত যিটো ৰাশিৰ মান আটাইতকৈ বেছিবাৰ পোৱা যায় সেই ৰাশিটোক বহুলক বুলি কোৱা হয়। তাৰমানে তোমালোকে যিবিলাক তথ্য পাবা সেই তথ্যবিলাকক কিছুমান ৰাশিৰ মান বেছিকৈ পোৱা যায়, কিছুমান ৰাশিৰ মান কমকৈ পোৱা যায়। তো যিটো ৰাশিৰ মান আটাইতকৈ বেছিবাৰ পোৱা যায় সেইটো ৰাশিয়ে হৈছে সেই তথ্যখিনিৰ বহুলক। যেনেকৈ তোমালোকক এটা উদাহৰণ দিছোঁ, ইয়াতে মই বহুত কেইটা ৰাশি লিখিছোঁ, তোমালোকে চোৱা ইয়াতে বহুত কেইটা আছে, তাৰ ভিতৰত আটাইতকৈ বেছি কোনটো ৰাশি আছে, বেছিবাৰ কোনটো ৰাশি আছে। যেনেকৈ তোমালোকে হিচাপ কৰিলে পাবা এই যিটো 4 আছে, 4টোত কেইবাৰ আছে? 1 2 3 4 5 বাৰ আছে। 4টো 5 বাৰ আছে। 2টো কেইবাৰ আছে? 1 2 3 বাৰ আছে। 2টো 3 বাৰ আছে। 3টো আছে 1 2 3টো দুবাৰেই আছে। 5 আছে দুবাৰ। 6 আছে কেইবাৰ? 1 2 3 বাৰ। তাৰমানে আটাইতকৈ বেছিবাৰ কোনটো আছে? 4টো বেছিবাৰ পোৱা গৈছে। একবাৰ, দুইবাৰ, তিনিবাৰ, 4 বাৰ, 5 বাৰ পোৱা গৈছে। সেইবাবে এই সংখ্যাবোৰৰ বা তথ্যখিনিৰ বহুলক হ'ব 4, কিয়নো 4টো আটাইতকৈ বেছিবাৰ পোৱা গৈছে। এতিয়া বহুলক এইখিনি গ'ল। ইয়াৰ পিছত তোমালোকে জানিব লাগিব মধ্যমা, ইংলিছত যাক মিডিয়ান বুলি কোৱা হয়। তো মিডিয়ান কি বস্তু তোমালোকে চাই লোৱা। তথ্যখিনিত থকা ৰাশিবোৰৰ ঊৰ্ধ্বক্ৰমত বা অধক্ৰমত সজোৱাৰ পিছত তথ্যখিনিৰ মাজত থকা মানটোৱে তথ্যখিনিৰ মধ্যমা। তাৰমানে তোমালোকে যিখিনি তথ্য পাবা সেই তথ্যখিনি কি কৰিব লাগিব, ৰাশিবোৰক তোমালোকে হয় ঊৰ্ধ্বক্ৰম মানে আছে সৰুৰ পৰা ডাঙৰলৈ, বা অৰ্ধক্ৰমতো সজাব পৰা, পদক্ৰম মানে আছে ডাঙৰৰ পৰা সৰুলৈ সজাব পৰা। তেতিয়া সজোৱাৰ পিছত ঊৰ্ধ্বক্ৰম বা অধক্ৰমত সজোৱাৰ পিছত যিটো মাজত থাকিব মান, সেই মানটোৱে হ'ব সেই তথ্যখিনিৰ মধ্যমা বা ইংলিছত যাক মিডিয়ান বুলি কোৱা। যেনে এটা উদাহৰণ দিয়া গৈছে, উদাহৰণ এটাত আছে যেনেকুৱা ইমানৰ মধ্যমা উলিয়া। তোমালোকে কৈছে এইখিনি তথ্যৰ মধ্যমান উলিয়া। তো মধ্যমান উলিয়াবৰ কাৰণে তোমালোকে কি কৰিব লাগিব, এই তথ্যখিনি প্ৰথমে কি কৰিব লাগিব, ঊৰ্ধ্বক্ৰম বা অধক্ৰমত সজাব লাগিব। এতিয়া আমি কি কৰিম, এই তথ্যখিনি প্ৰথমে ঊৰ্ধ্বক্ৰমত সজাম। গতিকে তথ্যখিনি ঊৰ্ধ্বক্ৰম সজোৱা হ'ল। প্ৰথমে কি কৰিবা, তথ্যখিনি ঊৰ্ধ্বক্ৰমত এনেকৈ লিখিবা, তথ্যখিনি ঊৰ্ধ্বক্ৰমত সজোৱা হ'ল। ঊৰ্ধ্বক্ৰমত আমি সজালো। ঊৰ্ধ্বক্ৰমত সজালে কি হ'ব, কেনেকৈ পাম আমি তথ্যখিনি পাম? ঊৰ্ধ্বক্ৰমত সজালে আমি তথ্যখিনি কি পাম? ঊৰ্ধ্বক্ৰমত সজালে তোমালোকে পাবা আটাইতকৈ সৰু কোনটো আছে সেইটো চোৱা। আটাইতকৈ সৰু আছে 28, গতিকে 28টো আগত লিখিলোঁ। আৰু কি আছে 28তকৈ, তাৰপিছত 28তকৈ ডাঙৰ কোনটো আছে? 32 আছে। 32 দুটা আছে, গতিকে 32 দুটা লিখিছোঁ। গতিকে 28 লিখিলোঁ, 32 লিখিলোঁ। তাৰপিছত আহিব কোনটো আহিব? তাৰপিছত আহিব 34 আছে। 34 কেইটা আছে? 34 এটাই আছে আৰু নাই। তাৰপিছত আছে 35 কেইটা আছে? 1 2 35। তাৰপিছত আছে এইটো 42। এই গোটেইখিনি তথ্যক আমি ঊৰ্ধ্বক্ৰমত সজালো, তাৰমানে সৰুৰ পৰা ডাঙৰলৈ সজালো। আটাইতকৈ সৰু 28 আগত আহিছে, তাৰপিছত 32 34 35 আৰু এইটো আছে 42। এতিয়া মাজৰ মান কোনটো আছে তোমালোকে চোৱা, 1 2 3 4 5 6 7। তাৰমানে মাজত কোনটো মান থাকিব? মাজত থাকিব এইটো মান মাজত আছে। ইফালে আছে 3টা মান, ইফালে আছে 3টা মান। তো মাজত আমি কি পালো? 34 পালো। গতিকে এই তথ্যখিনিৰ মধ্যমা হ'ব
34 গতিকে তোমালোকে লিখি দিবা এতিয়া মধ্যমা সমান সমান 34 গতিকে এনেকৈ আমি কোনো কিছুমান তথ্যবিলাকৰ মধ্যমা উলিয়াম গতিকে তোমালোকে অনুশীলনী 3.2 আলোচনা কৰাৰ আগত এই কথাখিনি ভালকৈ মনোযোগ দিবা বহুলক কি ইয়াক কেনেকৈ উলিওৱা হয় আৰু মধ্যমা কি ইয়াক কেনেকৈ উলিওৱা হয় বহুলক কি বহুলক মানে হৈছে যিটো ৰাশিৰ মান আটাইতকৈ বেছি বাৰ আছে সেই ৰাশিটোৱে বহুলক আৰু মধ্যমা হৈছে আমি মানখিনি ঊৰ্ধ্বক্ৰমত সজাম অধক্ৰমত সজাব পাৰোঁ সজোৱাৰ পিছত যিটো মান মাজত যিটো মান পাম সেই মানটোৱে হ'ব আমাৰ মধ্যমা বা ইংলিছত যাক মিডিয়ান বুলি কোৱা হয় গতিকে ইয়াৰ পিছত তোমালোকে অনুশীলনী 3.2 চোৱা ইয়াৰ 1 নম্বৰ গণিতটো চোৱা ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে অনুশীলনী 3.2 চোৱা ইয়াৰ 1 নম্বৰ গণিতটো চোৱা 1 নম্বৰ গণিতত আছে তলৰ তথ্যখিনিৰ পৰা বহুলক নিৰ্ণয় কৰা ইয়াতে দুটা গণিত আছে এইটো 1 নম্বৰ এইটো 2 নম্বৰ এই দুইটাৰ পৰা তোমালোকক কি কৈছে বহুলক উলিয়াব দিছে তে বহুলক উলিয়াব দিছে বহুলক আমি কেনেকৈ উলিয়াম আমি আগতে বহুলকৰ বিষয়ে শিকিলো বহুলক মানে কি বহুলক মানে আছিলে যিটো ৰাশিৰ মান বেছিবাৰ পোৱা যায় আটাইতকৈ বেছিবাৰ পোৱা যায় তথ্যখিনি যিটো ৰাশিৰ মান আটাইতকৈ বেছিবাৰ পোৱা যায় সেইটো হৈছে বহুলক তোমালোকে চোৱা এইটোত 2 আছে কেইবাৰ 2 দুটা আছে দুইবাৰ আছে 3 আছে দুইবাৰ 4 আছে দুইবাৰ 5 আছে তিনিবাৰ 6 দুইবাৰ 7 দুইবাৰ গতিকে 5 আছে তিনিবাৰ এইটো গতিকে এই 1 নম্বৰৰ ৰাশিটোৰ বহুলক হ'ব সমান সমান 5 এইটো হৈ গ'ল তাৰপিছত 2 নম্বৰ এইটো 2 নম্বৰটোৰ বহুলক কিমান হ'ব বহুলক মানে যিটো বেছিবাৰ আছে বেছিবাৰ কিমান কোনটো বেছিবাৰ আছে তোমালোকে চোৱা ইয়াতে 41 টো বেছিবাৰ আছে 1 2 তিনিবাৰ আছে তিনিবাৰ আছে আৰু বাকিবিলাক তিনিবাৰ নাই তিনিবাৰতকৈ কম আছে যেনে 43 কেইবাৰ আছে এবাৰে আছে 46 টো এবাৰে আছে 47 এবাৰ আছে 48 এবাৰ আছে 49 টো দুবাৰ আছে কিন্তু 41 টো তিনিবাৰ আছে গতিকে 2 নম্বৰ এইটো ৰাশিৰ এইখিনি তথ্যৰ বহুলক হ'ব সমান সমান 41 গতিকে যিটো 1 নম্বৰ গণিতটো আমি এনেকৈ কৰিব পাৰোঁ এইখিনি আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া 3 নম্বৰ গণিতটো চোৱা 3 নম্বৰ গণিতটোত কি আছে তলৰ তথ্যখিনিৰ পৰা মধ্যমা নিৰ্ণয় কৰা ইয়াতে দুটা তথ্য আছে এইখিনি আৰু এইখিনি এই তথ্যবিলাকৰ পৰা আমি কি কৰিব লাগে মধ্যমা নিৰ্ণয় কৰিব লাগে তো মধ্যমা নিৰ্ণয় কৰিবৰ কাৰণে কেনেকৈ নিৰ্ণয় কৰিব লাগে আগতে কৈ দিছিলোঁ তোমালোকে কি কৰিবা তথ্যখিনিক প্ৰথমে ঊৰ্ধ্বক্ৰম বা অধক্ৰমত সজাবা সজাই পেলাই যিটো মাজৰ মান সেইটো হৈছে মধ্যমা গতিকে আমি 1 নম্বৰটো কৰিম তো 1 নম্বৰত কি কৰিম যিখিনি তথ্য আছে এইখিনিক প্ৰথমে ঊৰ্ধ্বক্ৰমত সজাম গতিকে তোমালোকে এনেকৈ লিখিবা তথ্যখিনিক ঊৰ্ধ্বক্ৰমত সজোৱা হ'ল ঊৰ্ধ্বক্ৰমত সজাম এইখিনি ঊৰ্ধ্বক্ৰমত সজালে আটাইতকৈ সৰুটো আগত লিখিব লাগিব লাহে লাহে ডাঙৰটো লিখিব লাগিব আটাইতকৈ সৰু কিমান আছে 0 তাৰ আটাইতকৈ সৰু মান আছে 0 1 তাৰপিছত আছে 2 তাৰপিছত আছে 3 তাৰপিছত আছে 4 তাৰপিছত আছে 5 তাৰপিছত আছে 6 তাৰপিছত 7 to 9 8 আছে এইটো 9 আছে 10 আছে আৰু 12 আছে গতিকে এইখিনি তথ্যখিনি ঊৰ্ধ্বক্ৰমত সজালো ঊৰ্ধ্বক্ৰমত সজোৱাৰ পিছত যিটো মাজৰ মান সেই মানটোৱে হ'ব আমাৰ মধ্যমা মাজত কোনটো মান তোমালোকে চোৱা 1 2 3 4 5 6 7 8 9 10 11 গতিকে মাজত কোনটো মান থাকিব মাজত থাকিব 1 2 3 4 5 6 এই 6 নম্বৰ মানটো মাজত থাকিব তাৰমানে ইফালে আছে 5টা মান আৰু ইফালেও 5টা মান আছে 6 নম্বৰ মান এইটো মান মাজত আছে আৰু সেই মানটোৱে হ'ব আমাৰ মধ্যমা গতিকে মধ্যমা সমান সমান হৈছে 5 গতিকে এইটো মধ্যমা এনেকৈ ওলালো ঠিক এতিয়া তোমালোকে 2 নম্বৰটো চোৱা 2 নম্বৰটোৰ মধ্যমা ওলাব লাগিব একেদৰে আগৰ নিচিনাকৈ তোমালোকে তথ্যখিনি ঊৰ্ধ্বক্ৰমত সজাই লোৱা তথ্যখিনি ঊৰ্ধ্বক্ৰমত
সজোৱা হ'ল ঊৰ্ধ্বক্ৰমত সজালে কি হ'ব আটাইতকৈ সৰুটো আগত লিখিবা আটাইতকৈ ডাঙৰটো তাৰপিছত লিখি থাকিবা তথ্যখিনি ঊৰ্ধ্বক্ৰমত সজাব লাগিব সজাম কেনেকৈ আটাইতকৈ সৰুটো আগত লিখিবা সৰু কিমান আছে 5 টো লিখিলোঁ তো 5তকৈ ডাঙৰ কিমান আছে 7 লিখিলোঁ তাৰপিছত 8 আছে দুটা 8 দুটা লিখিলোঁ তাৰপিছত 9 কেইটা আছে 9 তিনিটা আছে 1 2 3 তিনিটা 9 আছে 1 2 3 তিনিটা 9 আছে তাৰপিছত 10 কেইটা আছে 10 আছে এটাই আছে এটা 10 লিখিলোঁ তাৰপিছত 11 আছে এটা 11 এটা লিখিলোঁ এইটো তাৰপিছত 12 আছে এটা 12 দুটা আছে গতিকে 12 দুটা লিখিলোঁ 12 দুটা লিখাৰ পিছত এইখিনি মান কেইটা আমাৰ সজোৱা হৈ গ'ল তো কেইটামান হ'ল তোমালোকে 1 2 3 4 5 6 7 8 9 10 11টা মান গতিকে ইয়াতৰ মাজৰ মান কোনটো হ'ব 1 2 3 4 5 6 এই যেটো 6 নম্বৰ মান এইটো হ'ব মাজৰ মান মানে ইফালে আছে 5টা আৰু ইফালে আছে 5টা এইটো হ'ব মাজত কোনটো থাকিল এতিয়া 9 গতিকে এইখিনি তথ্যৰ মধ্যমা হ'ব 9 এতেকে মধ্যমা ইকুয়াল টু 9 গতিকে 3 নম্বৰ গণিতটো এইখিনিয়ে হ'ল 3 নম্বৰ গণিতটো আমি কৰিলোঁ দুটা গণিত আমাক মধ্যমা ওলাব দিছে মধ্যমা ওলাই দিলোঁ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে 6 নম্বৰ গণিতটো চোৱা 6 নম্বৰ গণিতটোত কি আছে যে এটা শ্ৰেণীৰ 13 জন ছাত্ৰ-ছাত্ৰীৰ বয়স বছৰৰ হিচাপত তলত দিয়া ধৰণৰ যেনেকুৱা এজনৰ আছে 14 আনজনৰ 14 15 বা 14 এনেকুৱাকে 13 জন ছাত্ৰ-ছাত্ৰীৰ বয়স দিয়া আছে তাৰমানে এজনৰ আছে 14 বছৰ 15 বছৰ এনেকুৱাকে 13 জনক দিয়া আছে তোমালোকক কৈছে তথ্যসমূহৰ পৰা বহুলক মধ্যমান বহুলক আৰু মধ্যমান নিৰ্ণয় কৰা কি উলিয়াব লাগে তিনিটা বস্তু উলিয়াব লাগে তোমালোকে উলিয়াব লাগে মধ্যমান বহুলক আৰু মধ্যমান এই তিনিটা উলিয়াব লাগে মধ্যমান মানে গড় বা মধ্যমান এটা আছে গতিকে আমি এই তথ্যখিনিৰ পৰা তিনিটা বস্তু উলিয়াম গতিকে এক নম্বৰত তোমালোকে মধ্যমান কেনেকৈ উলিয়াব লাগে সেইটো চোৱা তো মধ্যমান তোমালোকে উলিয়াব ফৰ্মুলাটো মনত আছে মধ্যমান মানে আমি যা গড় বুলি কওঁ গড় বা মধ্যমান তো গড় বা মধ্যমান এইটো উলিয়াবৰ কাৰণে আমাৰ ফৰ্মুলাটো কি আছিলে ওপৰত আছিলে মুঠ ৰাশিৰ সমষ্টি যিমান কেইটা ৰাশি আছে এটাৰ সমষ্টি ঠিক এটা যোগ কৰি দিয়া যোগ কৰিলে কি হ'ব 40 plus 50 তাৰপিছত আছে এটা তিনিটা 40 আছে 40 plus 40 তিনিটা 40 গ'ল আকৌ এটা 15 আহিল 15 এর পিছত আছে 14 দুটা আছে 14 plus 14 আকৌ আছে 15 দুটা 15 plus 15 আকৌ লাষ্টত আছে 14 দুটা গতিকে এনেকুৱাকে আমি ওপৰৰ গোটেইকেইটা ৰাশিৰ সমষ্টি লিখিলোঁ তলত লিখিব লাগিব মুঠ ৰাশিৰ সংখ্যা কিমানটা ৰাশি আছে তোমালোকে হিচাপ কৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 এতে হেকে আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 গতিকে আমি 13 ৰে হৰণ কৰিম এতিয়া তোমালোকৰ কাম হৈছে ওপৰৰ ইয়াতে যিখিনি আছে এই গোটেইখিনি যোগ কৰা তো যোগ কৰিলে কিমান হ'ব তোমালোকে গোটেইখিনি যদি যোগ কৰা তোমালোকে পাবা 186 আৰু তলত আছে 13 এতিয়া নেক্সট তোমালোকৰ কাম হৈছে 186 ক 13 ৰে হৰণ কৰিব লাগে 186 ক 13 ৰে হৰণ কৰিলে তোমালোকে পাবা 14.30 গতিকে এইখিনি এই তথ্যখিনি গড় বা মধ্যমান হ'ব 14.30 এইটো হ'ল গড় বা মধ্যমান গতিকে গড় বা মধ্যমান হৈ গ'ল ইয়াৰ পিছত তোমালোকে উলিয়াব লাগে কি বহুলক উলিয়াব লাগে তে বহুলক কেনেকৈ উলিয়াম বহুলক উলিয়াবৰ কাৰণে আমাৰ নিয়মটো কি আছিল যে যিটো ৰাশিৰ মান আটাইতকৈ বেছিবাৰ পোৱা যায় সেইটো হৈছে বহুলক তে কোনটো ৰাশিৰ মান আটাইতকৈ বেছিবাৰ পোৱা যায় তোমালোকে চোৱা ইয়াতে 14 কেইবাৰ আছে 14 কেইটা আছে 1 2 3 4 5 6 7
কেইটা আছে 1 2 3 4 5 6 7 8 9 14 আছে 9 বার আৰু 15 কেইটা আছে 1 2 3 4 বার আছে গতিকে 14 একটু বেশি বার আছে গতিকে বহুলক হ'ব 14 তোমালোকে লিখা ইয়াত বহুলক হ'ব সমান সমান 14 কাৰণ 14 টো বেছি বার আছে এতিয়া আমি দুটা ওলালো মধ্যমান ওলালো আৰু বহুলক ওলালো আৰু এটা বস্তু উলিয়াব দিছে হেতু হৈছে মধ্যমা তো মধ্যমা উলিয়াম মধ্যমাটো কেনেকৈ উলিয়াম মধ্যমা উলিয়াবৰ কাৰণে আমি ৰাশিসমূহ সজাই ল'ব লাগিব ঊৰ্ধ্বক্ৰমত সজাব পাৰিবা অৰ্ধক্ৰমত সজাব পাৰিবা আমি কি কৰিম প্ৰথমে এই ৰাশিখিনি ঊৰ্ধ্বক্ৰমত সজাই লওঁ গতিকে লিখা তথ্যখিনিক ঊৰ্ধ্বক্ৰমত সজোৱা হ'ল ঊৰ্ধ্বক্ৰমত সজাই লওঁ ঊৰ্ধ্বক্ৰমত সজালে লিখা সৰু দুটা আছে 14 আৰু 15 আছে 14 কেইটা আছে 9টা আছে গতিকে 14 9টা লিখি লওঁ 1 2 3 4 5 6 7 8 9 14 আছে 9টা 1 2 3 4 5 6 7 8 9 14 হল 9টা 1 2 3 4 5 6 7 8 9 14 9টা লিখিলে আর 15 আছে কেটা 1 2 3 4টা আছে গতিকে 4টা লিখা 1 2 3 4 লিখিলো আমি ঊৰ্ধ্বক্ৰম সৰুৰ পৰা ডাঙৰলৈ সজালো তে মাজৰ মান কোনটো হ'ব কেইটা আছে বস্তু 1 2 3 4 5 6 7 8 9 10 11 12 13টা আছে গতিকে মাজৰ কোনটো হ'ব 1 2 3 4 5 6 7 এই 7 নম্বৰটিয়ে হ'ব মাজৰ মান কাৰণ এফালে আছে 6টা এফালে আছে 6টা 1 2 3 4 5 6 1 2 3 4 5 6 গতিকে মাজত 14 আছে গতিকে এই তথ্যখিনি মধ্যমা হ'ব এতেকে মধ্যমা সমান সমান 14 গতিকে আমাৰ এই গণিতটো এইখিনিতে শেষ তো ছাত্ৰ ছাত্ৰীসকল এইটো অনুশীলনীৰ আৰু কিছুমান গণিত আছে সেই গণিতবিলাক তোমালোকে কৰিবা